এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই আছোঁ মোৰ মাৰ ঘৰত আৰু ইয়াৰ পৰাই কেইটামান ব্লগ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এয়া হৈছে ৰাতিপুৱাৰ আমাৰ আগফালৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া নহয়নে? সেউজীয়া সেউজীয়া গছ গছনিয়ে ভৰপূৰ, আকাশখন নীলা, কি যে ভাল লগা এটা দৃশ্য। এইখিনি চাই থাকোঁতে সময়খিনি যে কেতিয়া গ'লগৈ ক'বই নোৱাৰিলোঁ। বাৰীটো মা আৰু দেউতা সোমাই আছিলে। এতিয়া আহিছোঁ পাকঘৰলৈ, ভাবিছোঁ কিবা এটা খাই লওঁ বুলি। আৰু যেতিয়া একো কাম বন নাথাকে তেতিয়া বেছিকৈয়ে খাবলৈ মন নাযায়নে বাৰু। সেয়েহে মাহঁতি বাৰীত আছিলে, মই ভাবিলোঁ ৰুটিকে বনাওঁ আৰু বেলেগনো কি খাম জলপান। ৰুটি আৰু চব্জি খাবলৈ খুব ইচ্ছা গৈ আছে মোৰ বেঙেনা ভাজিৰ সৈতে। ঘৰুৱা বেঙেনা যিহেতু মায়ে ছিঙি আনি দিলে, তাকে মই এতিয়া চব্জি আৰু ৰুটি বনাই আছোঁ। ৰাতিপুৱা ভিডিঅ'টো এনেকৈ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আৰু পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গীতিকাছ কালাৰফুল লাইফৰ অন্য এটা কালাৰফুল ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু শেষত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আজিৰ মোৰ ব্লগটো কেনেকুৱা পালে। তেনেহ'লে চাই গৈ থাককচোন। ৰাতিপুৱাৰ সময়কণ খুব লৰালৰি হয়, আমাৰ প্ৰায় বাহিৰতে কামখিনি কৰি থাকে মা আৰু দেউতাই। খোৱা বোৱাটো হয় বাৰু, ইমান লাগিও নাথাকে, পটককৈ কিবা এটা বনাই মেলি খায়। কিন্তু এতিয়া মই আছোঁ যিহেতু, সেয়েহে ৰুটি খাওঁ বুলি ভাবিছোঁ। মোৰ যিহেতু ৰাতিপুৱা সময়কণত ভাত খোৱাৰ ইমান অভ্যাস নাই, ঘৰত থাকোঁ দেখিছেই আপোনালোকে কিবাকিবি জা জলপানেই খোৱা হয়। সেয়েহে মই এতিয়া ৰান্ধি আছোঁ। ভাইটি শুইয়ে আছে, মামু নাই, মামু আছে দুলীয়াজনত। সেইকাৰণে অকলে অকলেনো কিটো কৰিম, খানা পিনাকৈ বনাই এনেকৈ সময়বিলাক পাৰ কৰিম, আপোনালোকৰ সৈতে দেখুৱাই থাকিম, ভিডিঅ'বিলাক চাই থাকিব। আৰু এতিয়া ৰুটিটো মাৰি লওঁ পুৱাৰ ভাগৰ। চাহকাপ খোৱাই নাই ৰাতিপুৱা, যিহেতু মই চাহ নাখাওঁ, পানী এগিলাছে খাওঁ কুহুমীয়া। আপোনালোকক মিনি ব্লগ দিছোঁ, আশা কৰিছোঁ আপোনালোকে চাব। আৰু মই এনেকৈ বস্তু বিচাৰি ফুৰিছোঁ দেখিছেনে, কাৰণ বহুত দিনৰ পিছত যিহেতু আহিলে এনেকুৱা হয়, নিজৰ ঘৰখনৰ বস্তুবিলাকেই নিজেই চিনি নাপাওঁ ক'ত কি আছে। আৰু এতিয়া মই বেলনা মাৰি বিচাৰি বিচাৰি হাইৰাণ হৈ গৈছোঁ। মাও আছে বাৰীত, কি যে কৰোঁ। এনেকৈ লাষ্টত গৈ পালোঁগৈ, এয়া দেখিছেনে বহু সময় বিচৰাৰ পিছত। আপোনালোকৰ হয় নাই বাৰু এনেকুৱা, মাৰ ঘৰলৈ আহিলে বস্তুবিলাক বিচাৰি নোপোৱা? মোৰ যে হয়েই দেই, একোৱেই বিচাৰি নাপাওঁ। মাক মানে চিঞৰি চিঞৰি হাইৰাণ কৰি দিওঁ, মায়ে মানে একদম খং কৰি যায়গৈ। এইটো হ'বই আৰু, যিহেতু বহুত দিনৰ মূৰত আহোঁ ঘৰলৈ, বস্তুবিলাক ইফাল সিফাল ইফাল সিফাল হৈয়ে থাকে। সেয়েহে এতিয়া ৰুটি বনাই লওঁ পটাপট। এয়া মোৰ ৰাতিপুৱা ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। একাপ লাল চাহ লৈছোঁ, খৰিচা আচাৰ, পিঁয়াজ, বেঙেনা, আলু ভাজি আৰু ৰুটিৰ সৈতে। এতিয়া ৰাতিপুৱা খাই লওঁ পেট ভৰাই। কিবা এটা ভাল লাগিছিলে থালিখন, সেয়েহে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। খৰিচা আচাৰটো খুবেই ভাল, ৰাতিপুৱা খালী পেটতে খাইছোঁ কিন্তু খৰিচা আচাৰ। বাকী সকলোকে দিয়া হৈ গ'ল, দেউতা, মা, ভাইটি। এতিয়া মই খাবলৈ লৈছোঁ। আগফালে বহিয়ে অকণমান আমেজ লৈ লৈ খাইছোঁ, কাৰণ আমাৰ একেবাৰে মেইন ৰাস্তাটো কাষতে ঘৰটো, সেইকাৰণে ৰাস্তাৰ মানুহবিলাক চাই চাই এনেকৈ চাহকাপ খাই লৈছোঁ ৰাতিপুৱা। ঘৰত বহি বহি ব'ৰ লাগিছিলে, সেয়েহে মৌচুমীলৈ ফোনটো কৰি দুয়োগৰাকী সাজি কাচি ওলাই আহিছোঁ। ক'ত আহিছোঁ গম পাইছে? নাই পোৱা নহয়, ৰ'ব কৈ আছোঁ। আচলতে অসম চৰকাৰে যি সাংস্কৃতিক মহাসংগ্ৰামৰ অনুষ্ঠান আয়োজন কৰিছে, তাত মোৰ গোটেইখিনি লগৰ, মানে আপোনালোকে ভিডিঅ'বিলাকত দেখিছে বা ফটোও দেখিছে, মোৰ আটাইকেইগৰাকী লগৰ বোৱাৰী মানে বিহু, জেং বিহু দল কৰিছে। মোকো মাতিছিল, পিছে সময়ৰ অভাৱত মই নোৱাৰিলোঁ। তাকে অকণমান ৰিহাৰ্চলকে চাবলৈ আহিলোঁ। অৱশ্যে তেওঁলোক চিলেকশ্যনো হৈ গ'ল দেই, খুব ধুনীয়া নাছিলে। আমাৰ গাঁৱৰ বোৱাৰী জীয়ৰী দুইখিনিয়ে চিলেকশ্যন হৈছে। অকণমান বিহু চাওঁ আহকচোন। বিহু আখৰাও শেষ হ'ল, ঘৰলৈ বুলি উভতি আহিলোঁ মৌচুমী আৰু মই।
আৰু ইমান ধুনীয়া বতৰত ৰাবাব টেঙা নোখোৱাকৈ এৰিব পাৰি জানো তাকে ৰাবাব টেঙা পাৰি ল'লোঁ মৌচুমী তাতে আৰু এগৰাকীও আহিলে বিহু আখৰাৰ পৰাই আৰু আমি এতিয়া ঘৰৰ মানুহ আটাইয়ে মিলি টেঙা খাবলৈ আৰম্ভ কৰিছোঁ বৰ এটা ভিডিঅ' কৰা নহ'ল কাৰণ মই টেঙা কাটিব লগা হ'ল আৰু এনেকৈয়ে ঘৰতে লাগিছে বি জলকীয়া এয়া চাওকচোন এনেকুৱা হাত মেলিলেই যেতিয়া কিবা এটা বস্তু পোৱা যায় খুবেই ভাল লাগে নহয়নে বাৰু সেইকাৰণে মোৰ ঘৰৰ পৰিৱেশটো খুবেই ভাল লাগে যিকোনো বস্তু হ'লেও হাত মেলিলেই পোৱা যায় বহুখিনি বস্তু আছে বুলিয়ে ক'ব পাৰি আৰু এতিয়া আমি আটাইয়ে টেঙাৰ জুতি ল'বলৈ আৰম্ভ কৰিছোঁ মই কটাৰ মাজতে আকৌ জলকীয়া ছিঙিব লগাও হৈছে চাওকচোন পকা পকা জলকীয়া কি টেষ্টি ভিডিঅ' কৰিবলৈ মানে সকলোৱে ভাল নাপায় যে কমফৰ্টেবল নহয় সেইকাৰণে ভিডিঅ' কৰা নহ'ল আৰু এতিয়া টেঙা খাই আমি সামৰিলোঁ আৰু আজিৰ ভিডিঅ'টো এতিয়া ইমানতে সামৰি দিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিছোঁ বাই